নমস্কাৰ মই শিখা পুনৰবাৰ মোৰ চেনেললৈ মই স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে এটা মই আজি যেটো ৰেচিপি দিম আপোনালোকে তৎক্ষণাত বনাই খাব পাৰিব আৰু এইখিনিতে যদি মোৰ ভিডিওটো ভাল লাগে তেতিয়াহলে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিব তেতিয়াহলে বলক আজি ভিডিওটো আৰম্ভ কৰো মই আজি বনাব লৈছো এক পৰাঠা মানে কণী পৰাঠা প্ৰথমে আমি লম কণী 4টা মই কণী 4টা লৈছো আপোনালোকে কিমান লয় পৰিমাণৰ ওপৰত কথা এয়া মই বিলাহী ডাঙৰ এটা বিলাহী আৰু পিয়াজ কুটি লোৱা ইয়াত দি দিছো তাৰ পিছত মান ধনিয়াও দিব পাৰে ধনিয়া খাকো দিব পাৰে মোৰ নাই যেহেতুকে মই দিয়া নাই এতিয়া মই নিমখ দিম সোৱাদ অনুসৰি নিমখ দিব লাগিব ইয়াৰ পিছত দিম মই জলকীয়া গুৰি প্ৰায় আধা চামুচ মান দিম ৰঙো আহিব আৰু ইয়াৰ সোৱাদো ভাল হ'ব আপোনালোকে কেঁচা জলকীয়া সৰু সৰুকে কাটি দিব পাৰে ইয়াত এতিয়া মই দিম ইয়াৰ ৰেড চিলি পাউডাৰ দিছো মই দিয়াৰ পাছত গোটেইখিনি মিক্স কৰিম ভালদৰে ফেটি লম ইয়াক ভালদৰে ফেটি লোৱাৰ পাছত এতিয়া আমি ঘৰতে আমি যেটো আটাৰ লাডু বনাও আটা মাৰি লব তাৰছত আৰু তাৰ সৰু সৰু লাডু বনাব আৰু তাক পাতলকে তাত বেলি লব এয়া মই এখন তাৱা লৈ লৈছো তাৱাখনত এয়া মই পাতলকে বেলি লৈ এটা ৰুটি দিছো ৰুটিটো ভালকৈ ভাজিব নালাগে ৰুটিটো শুকানে এটা সাইড ভাজিব আৰু উলুটাই পেলাই অকনহে ভাজিব গুটেটো ফুলকে ভাজিব নালাগে এতিয়া মই ইয়াক উল্টাই দিলো এটা সাইড হৈ গল আৰু ইটো সাইড সিজালৈকে মই ইয়াত কণীখিনি দি দিম ইয়াত কণীখিনি দি দিলো ভালকৈ মই গুটেটো ৰাউণ্ডটো গুটে মিলাই লম আৰু গেছটো আমি লো ফ্লেমত ৰাখিব লাগিব প্ৰথমৰ পৰা আমি লো ফ্লেমত ৰাখিব লাগিব নহলে জানেই ৰুটিটো পোৰা যায় সোনকালে এই কাৰণে লো ফ্লেমত ৰাখিব ইয়াত মই এতিয়া উলুটাই দিম এটা সাইড উলুটাই দিলো তাৰপিছত অলপমান ঘূৰাই পেলাই তাৰপিছত এইটো সাইড মই আকৌ উলুটাই দিম আৰু ইয়াত কি জানেনে উলুটাই দিয়া লগে লগে কণীটো ইয়াত আঠা ধৰি যায় এৰি নাহে আৰু এতিয়া মই ইয়াত অকনমান তেল দিম তেল দিলে অকনমান কেঁচা তেলৰ সোৱাদটো আহে কিন্তু ৰিফাইন দিলে ইয়াত ৰিফাইনৰ গোন্ধ নাহে কিন্তু মই তেল দিয়াৰ কাৰণে অলপ কেঁচা তেলৰ গোন্ধটো আহিছে আপোনালোকে ৰিফাইন দিব এতিয়া তেলখিনি লগালৈকে মই ৰুটিটো ঘূৰাই দিলো আৰু লগতে এনেকৈ উল্টাই দিলো উল্টাই দিয়াৰ পাছত বস্তুটো অলপ ফুলি উঠাৰ লগে লগে গম পাব যে মানে ৰুটিটো সিজিছে আৰু তাৰ ভিতৰত থকা কণীখিনি সিজি গৈছে এতিয়া আমাৰ প্ৰায় হৈ গল আৰু এবাৰ মই উলুটাই দিম ইয়াক চাই লব মই এতিয়া আকৌ উলুটাই দিম মানে ইয়াত ৰেডি হৈ গল দেখিছেনে কি ধুনীয়াকৈ ফুলি উঠিছে এতিয়া মানে ইয়াক আমি খাব পাৰো এয়া আমাৰ কণী পৰঠা ৰেডি ইয়াক আমি সস টমেটো সসৰ লগতো খাব পাৰো আৰু এনেও চাটনিৰ লগতো খাব পাৰো যিকোনো চাটনিৰ লগত খাব পাৰো মই এটা চাটনি বনাই দেখুৱাম এয়া মই লাই শাক লৈছো লাই শাকৰ লগত দিম নহৰু 4-5 ফুটা মান দিছো আৰু এটা ভোট জলকীয়া সৰু ভোট জলকীয়া এটা দিম মই মিক্সিত পিচি লম এইখিনি মিক্সিত পিসা হৈ গল এইখিনি মোৰ চাটনি আজিৰ চাটনি এক পৰাঠাৰ লগত চাটনি লাই শাকৰ এয়া সব মোৰ লাই শাকৰ চাটনি আৰু কণীৰ পৰঠা কেনেকুৱা লাগিছে আপোনালোকে কমেন্টত নিশ্চয় জনাব আৰু ঘৰত ট্ৰাই কৰিব ধন্যবাদ